BBC কেম্পাছৰ বেকাৰ প্ৰেমিক কথা আৰু আবৃত্তিকাৰ Ruchang Gogoi হেৰা BBC কেম্পাছৰ অৰুন্ধতী বৰুৱা এবাৰ আকোৱালি চোৱা আমাৰ মৰমক এবাৰ ত্ৰাস কৰি চোৱা আমাৰ আবেগক বিদ্যা শপত অলপো কষ্ট নিদিওঁ বেকাৰ ল'ৰা আমি কি কৰিবা ধুনীয়া ছোৱালীবোৰৰ সপোন দেখি দেখিয়েই পাৰ কৰি দিম কলেজীয়া জীৱন আৰে কেনেকৈ ক্লাছ কৰোঁ কোৱা না নন্দিনী তুলিকাহঁতৰ খোজবোৰে বাট ভেটি ধৰেও বাৰে বাৰে সিহঁতৰ লাস্যময় খোজৰ লহৰত ভাইব্ৰেট হোৱা আমাৰ ডুৱেল চিমৰ হৃদয়বোৰে নুবুজে চাইক'লজি অথবা জিঅ'গ্ৰাফীৰ ভাষা তোমালোকক চাওঁতে চাওঁতে থাৰ্ড চেমৰ ৰেজিষ্টাৰত শূন্যই হৈ গ'ল উপস্থিতি আৰে এবাৰতো চাব পাৰিলাহেঁতেন এই বেকাৰ প্ৰেমিকবোৰক অৱশ্যে আমি মাজে মাজে ধূমপান কৰোঁ অডিটৰিয়ামৰ ওচৰত বহি তোমালোক পাৰ হৈ গ'লে গুণগুণাই গাওঁ হিন্দী গীতৰ কলি সেইবুলি কি আমি অভদ্ৰ নেকি আৰে আমিয়েই যদি নোজোকাওঁ জোকাব কোনে তোমালোকক ডক্টৰ ইঞ্জিনিয়াৰবোৰেতো ডাইৰেক্ট এণ্টি মাৰিব তোমালোকৰ হৃদয়ত লাইফ এগ্ৰিমেণ্ট কৰিবলৈ আৰু আমি বেকাৰবোৰ চালা তোমালোকক চাওঁতে চাওঁতে গ্ৰেজুৱেশ্যনেই কমপ্লিট কৰিব নোৱাৰিম হেৰা অৰুন্ধতী এবাৰ আমাকো ট্ৰাষ্ট কৰি চোৱা না কিমাননো আৰু ফেচবুকত চাৰ্চ কৰিম কিমাননো তোমালোকৰ এডিট কৰা ফটোবোৰত লাইক মাৰিম হাই হেল্ল' বুলি ইনবক্সত মেছেজ এটা কৰিলেও চালা চিন মাৰি থৈ দিয়া আৰে অলপতো ৰেছপন্স দিবা ভাই তোমালোকৰ বাবেইতো আমি নষ্ট চৰিত্ৰৰ বুলি কিন্তু ভুলতো নাভাবিবা চিগাৰেট খাওঁ মদ খাওঁ কিন্তু মাতাল নহওঁ কেতিয়াবা নিজকে বৰ ফাল্টু লাগেও চালেও নোচোৱা মাতিলেও নামাতা হাঁহিলেও নাহাঁহা আমি বুজি নাপাওঁ তোমালোকৰ অস্পষ্ট বেকা হাঁহিৰ গোপন অৰ্থ কিন্তু ইনচাল ফিল কৰোঁ কি ক'বা ফিলিং ছেড তথাপি দুৰ্দান্ত মন তোমালোকক চোৱাৰ লাইন দিয়াৰ হেৰা অৰুন্ধতী পাৰিলে এবাৰ আমাকো চাই যাবা নহ'লোৱেই যেনিবা ডাক্তৰ অথবা ইঞ্জিনিয়াৰ মা দেউতাৰ মূৰত তবলা বজাই চিগাৰেট হুপি ফুৰা আণ্ডাৰ গ্ৰেজুৱেট এটাতো হৈছোঁ তথাপিতো এটা মন আছে আমাৰ প্ৰেমিকৰ মন আকাশ চোৱাৰ মন জুবিন দাই কোৱাৰ দৰে ইউকেলিপ্টাছ গছৰ দৰে ওখ হোৱাৰ মন